আমি ক'ত আহিছো? আজি আমি আহিছো ক'ত জানা? নাজানো। কোনে নাজানে কেনে কোৱা আগত সুধিছো। মানে আমি আহিছো আমাৰ নতুৱা গাঁৱত আমাৰ দাদা এজনে ধুনীয়া এখন ৰিজৰ্ট খুলিছে তাতে বোলে আজি অলপ ফুৰি আহো। আজি যদি মাদাৰ্ছ ডে আৰু আজি মাদাৰ্ছ ডে বোলে মাকো লৈ আহিছে তাই। এনে পাপাৰ মোৰ অহা কথাই আছিল তাৰপিছত মই গৈছো পাপাক যে আজি মাদাৰ্ছ ডে কাৰণে মাকো ফুৰাই ল'ব। আমাৰ মৰিগাঁও নতুৱা গাঁৱত অৱস্থিত এয়া BDR ৰিজৰ্ট এণ্ড মাল্টি ফাৰ্মিং নতুৱা গাঁও মৰিগাঁও অসমত অৱস্থিত এই ৰেষ্টুৰেণ্টখনত আপোনালোকে আহিব পাৰে। এই ঘৰটো মানে এনেকৈ খোৱা লোৱাৰ ব্যৱস্থা আছে, ৰাতি থাকিব পাৰিব। ষ্টাফ কিটচেন আৰু ইয়াত খুব ধুনীয়া চাফ চিকুণতা আছে। কি বহি থাকিবা ইয়াতে? বহি আজি থাকা ইয়াতে। কি ভাল লাগিছে? আজি মোৰ ৱাইফে খুব ভাল পাইছে। তোমাৰ কেনেকুৱা লাগিছে? বাঁহেদি সজোৱা ঘৰ, তাৰপিছত ইয়াতে খুব ধুনীয়াকৈ মিটিং চিটিং আয়োজন কৰিব পাৰিব, কোনোবা বাৰ্থডে পাৰ্টি আয়োজন কৰিব পাৰে। বেলকনিটো খুব ধুনীয়া, এইটো আমাৰ নেচাৰেল পৰিৱেশ। আমি খানা অৰ্ডাৰ দিছিলোঁ, সেইয়া আহিছে এতিয়া। মই খাইছোঁ অনলি ভেজিটেবল চুপ। সিহঁতে কি খাইছে এইটো এগ ৰোল, আৰু মাকেও এগ ৰোলকে খাইছে। ওলাইছে হা, এয়া খাইছো। খোৱা। আমাৰ ইণ্ডিয়া সোৱাদ লাগিছে। ফেভৰেট হয় হয়নে? ওলাইছো এতিয়া আমি ক'ত আগতে শ্বুটিং কৰো সেইটো দেখুৱাই দিম ব'লা। আমি বাইকত উঠিলো মানে আমাৰ ছোৱালীজনী শ্বুটিং প্লেচ ক'ত ক'ত শ্বুটিং কৰিছিলো সেইখিনি আজি অলপ দেখাই দিম আৰু ফুৰিব আহিছো, আপোনালোক চাই থাকিব। মা উঠা। এতিয়া আমি শ্বুটিং কৰা প্লেচ পালোহি। এইখিনি জেগাতে আমি অলপ বনাইছিলো, তাৰপিছত এইখিনি জেগাতে অলপ বনাইছিলো। দৌৰি এইখিনি জেগাত ইমান ভাল নহ'ল, উৰি উৰি যায় গানটো বনাইছিলে কিন্তু নবনাম সেইটো মানে ইমান ভাল নহ'ল আৰু। তাৰপিছত এতিয়া গানটো পাহৰি থাকিলো। কিয় হৈ ৰহা গানটো এইখিনিতে বনাইছিলো। আগতে চব পানী আছিল কিন্তু মানে এতিয়া শুকাই গ'ল। এইখিনি গোটেই চাৰিওফালে পানী আছিলে কিন্তু এতিয়া শুকাই গ'ল, বহুত দিন হৈ যায় এবছৰমান। এইখিনিতে মই ঠাইডোখৰ খুব ধুনীয়া লাগে। এই মণিপুৰ এই ঠাইখিনি ইমান ধুনীয়া আছিলে, আগত পানীয়ে ভৰি আছিলে। এই তাইক লৈ আহিছিলো আমি ভিডিঅ' বনাবৰ কাৰণে। আপোনালোকে যদি ভিডিঅ' কৰি আহিব, নামডোখৰ জেগাডোখৰ নাম কি? মণিপুৰ। মণিপুৰ। মণিপুৰৰ জেলখনৰ পিছফালে। এতিয়া আমি গাইজ বেলেগ এডোখৰ ঠাইত যাম। মায়ে গাই মই উঠিব লাগিব, ফাৰ্ষ্ট পাহৰিছিলো। এতিয়া আমি গৈছো মায়ে গান নাগায়। এইখিনিতে চাকাচক গানটো বনাইছিলো, এইখিনি জেগাতে। চাকাচক গানটো ইয়াতে বনাইছিলো। তাৰপিছত ৰাধা কৃষ্ণ ইয়াত গৈছিলো এই পাৰ্কখনত। তাৰপিছত নামকেইটা পাহৰি যাওঁ গান। চেৰেংকৈ গানটো ইয়াতে অলপ কৈছিলো। আপোনালোকে চাইছে যদি ভিডিঅ'টো গম পাবই। এখন পাৰ্কতে মোৰ এটা গ্ৰেট প্ৰজেক্ট আছে যোনটোত মই ডাবল চৰিত্ৰ কৰিম।
এতিয়া আপোনালোকক নকওঁ কি চৰিত্ৰ হ'ব ইয়াত এইটো আমাৰ মহান প্ৰজেক্ট বাপেক জীয়েক বাপেক জীয়েক নহয় মানে মাৰো আছে মাৰ যেতিয়া ড্ৰেছ ডিজাইনাৰ আৰু মেকআপত বা মাৰ নাযায় কাৰণ মেকআপটো মই নিজেই কৰোঁ আমি এইখিনি জেগাতে বনাইছিলোঁ মানিকে মাগে হিঠে এইখিনিত এইখিনি হ'ল আমাৰ মানিকে মাগে হিঠে শ্বুটিং কৰা জেগাখিনি মানে এইখিনি লুংগি পিন্ধি এতিয়া আমি ক'ত যাম ঘৰত মই ভাবিছিলোঁ আৰু ফুৰিব নেকি এবাৰ মাদাৰ্ছ ডেটো অলপ স্পেচিয়েল হৈছেনে ফুৰিলে কি হ'ব জানে ডিপ্ৰেশ্যনত যাব লাগিব আমি যদি এনেকে সদায় টকা কৰিয়ে থাকো এই ডিপ্ৰেশ্যন যোৱাৰ বাহিৰে উপায় নাই অলপ আনন্দও কৰিব লাগে মোৰ ৱাইফে মই তোমালোকৰ আনন্দৰ কাৰণেহে এইখিনি আহিছো চবে চবৰ কাৰণে কৰিছে মানে আমি একেডাল আপোনালোকে আমাৰ এই ভিডিঅ'বিলাক ভাল পালে এটাকে অলপ লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব টিপি দিব বা মাৰি দিব ভাল নালাগিব নহয় আপোনালোকে কৰিব আমি এতিয়া ঘৰত যাব ওলাইছিলোঁ কিন্তু এতিয়া ভাইটিৰ কাৰণে যদি কিবা এটা দিনত কিন্তু পেকপেকীয়া থাকিব কাৰণ তাক খোৱা নাযায় আমি মানে সেইকাৰণে এতিয়া আমি আকৌ চাৰিআলিলৈ ফুৰিবলগীয়া হৈছে চকলেট ল'ব আহিছোঁ ডেইৰী মিল্ক এটা লোৱা মই ডেইৰী মিল্কে খাম মৰ্টন কেইটা লৈ ল'লোঁ এটা মোৰ মানে দুটা মোৰ মানে গোটেইকেইটা মোৰ মুখাক সানি নিদিওঁ আৰু এতিয়া আমি ঘৰ আহি পাই গ'লোঁ ঘৰত আহিয়ে শান্তি লাগিছে মোৰ চাহ তাত বহিলোঁ বতাহে নাই মিৰিণ্ডা খাবা আজি বাকেট লিষ্ট মই ল'ম নহয় ৰোহিতে ভাল পাই যদি ময়ো খাম ভাল লাগে ন কিবা এটা বন্ধুসকল এতিয়া আমি আজি বহুত ফুৰিলোঁ কৰিলোঁ এতিয়া মই তাৰপৰা আহি এতিয়া মই শুই আছোঁ মানে শুই থকা কাৰণে আৰাম কৰি আছোঁ মোবাইলটো চাই চাই কাপোৰ চাপোৰ সলনি এনেকৈ আছে আৰু বিচনা ভাল কাৰণে কাৰণে আমি আজি ৰাতিপুৱা সোনকালে গ'লোঁ যে এতিয়া কৰিমহে মই চ' ভিডিঅ'টো আজি এইখিনিতে সামৰিছোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো যদি নিউ হয় তেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব নহ'লে আমাৰো মনটো বেয়া লাগিব সেইকাৰণে ছাবস্ক্ৰাইবটো কৰিব ৰঙা কালাৰ বস্তুটো তেনেকৈ ক্লিক কৰি দিব তাৰপিছত লগতে বেল আইকনটো ক্লিক কৰি দিব সকলোকে বাই বাই